নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে জোনাকপুৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বৰ্তমান লগৰজনৰ ঘৰত আহিছোঁ, নয়নজ্যোতি হাজৰিকাৰ ঘৰত। এয়া দেখিবলৈ পাইছে আমাৰ সুমিত সোণাৰ, এইজনো লগৰে হয়। সেইফালে গাহৰি বনাই আছে নয়নে। আজি বোলে এনজয় কৰিবলৈ আহিলোঁ, অলপ ফূৰ্তি কৰিবলৈ আহিলোঁ। সেইটোৱেতো সকলো ৰাইজলৈ মোৰ পিনৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া হাজৰিকাৰ ঘৰ গাহৰি একদম মজা খাবা। এতিয়া আহিলোঁ অলপমান বজাৰ কৰিবলৈ, মানে কাপোৰৰ বজাৰ। দেখিবলৈতো পাইছেই, কাপোৰ বজাৰ কৰিব লাগিব। অলপমান গিফ্টৰ কাৰণে কাপোৰ ল'ব লগা আছে, তাকে কাপোৰ ল'ব আহিছোঁ। কি সুন্দৰ সুন্দৰ কাপোৰ দেখিবলৈ পাইছে। মোৰ মানে স্পৰ্টিং দুটামান ল'বলৈ আছে, আৰু এয়া অলপ কচমেটিকৰ বস্তু আছে। বৰ ধুনীয়া লাগিছিলে, আপোনাক সেইকাৰণে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। ধুনীয়া লাগিছিল নহয়নে? বিহু বতৰ জোনবিৰিৰ নিচিনা। এই পিচটো বৰ ধুনীয়া লাগিছে, দেখিবলৈ পাইছে। আৰু বিভিন্ন ধৰণৰ এইবোৰ আছে তলত, দেখিবলৈ পাইছে। তাৰপৰা ৰাস্তাতে পালোঁ দহি বৰা, তাকে খাইছোঁ। আৰু আপোনালোকেও খাই চাব, মজা লাগে ৰাস্তাৰ কিনাৰত থকা দহি বৰা। বাই বাই বন্ধু।